মৰাণ জনজাতি আটাইকেইটা সংগঠনৰ সভাপতি সম্পাদকসকল আছে। আটাইকেইটা সংগঠনৰ হৈ পিতৃ সংগঠন অসম মৰাণ সভাৰ সভাপতিয়ে ফিতা কাটি এই মঞ্চখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিব আৰু আটাইকেইটা সংগঠনৰ সভাপতি সম্পাদক প্ৰাক্তন সভাপতি সম্পাদকসকলে এইখন আনুষ্ঠানিকভাৱে মুকলি কৰিব। এয়া আমাৰ ঐতিহাসিক মুহূৰ্তলৈ আমি গৈ আছো। আমাৰ মৰাণ সভাৰ সন্মানীয় সভাপতি দেৱে আনুষ্ঠানিকভাৱে আমি সমূহ ৰাইজক উৰুলি দিবৰ কাৰণে জনাইছো। সমূহ ৰাইজক উৰুলি দিয়ক। এয়া আমাৰ ঐতিহাসিক মুহূৰ্ত, এয়া আমাৰ ঐতিহাসিক মুহূৰ্ত, এয়া আমাৰ ঐতিহাসিক মুহূৰ্ত। এয়া জাতীয় গণমঞ্চ, জাতীয় গণমঞ্চ অধিকাৰ সুৰক্ষাৰ উন্নয়নৰ স্বাৰ্থত মৰাণ জনজাতিৰ ঐতিহাসিক অধিকাৰ প্ৰাপ্তিৰ বাবে, ৰাজনৈতিক অধিকাৰ প্ৰাপ্তিৰ বাবে এয়া আমাৰ জাতীয় গণমঞ্চ উন্মোচন হৈছে। তো জাতীয় গণমঞ্চ জিন্দাবাদ, জাতীয় গণমঞ্চ জিন্দাবাদ, মৰাণ জাতি জিন্দাবাদ, মৰাণ ঐক্য জিন্দাবাদ, অসম মৰাণ সভা জিন্দাবাদ, সদৌ মৰাণ স্বাতন্ত্ৰ্য জিন্দাবাদ, মৰাণ মহিলা পৰিষদ জিন্দাবাদ, সদৌ মৰাণ কলা সংস্কৃতি পৰিষদ জিন্দাবাদ, কৰ্মচাৰী পৰিষদ জিন্দাবাদ, মৰাণ ঐক্যবাদ জিন্দাবাদ, মৰাণ জাতীয় গণমঞ্চ জিন্দাবাদ, মৰাণ জাতি জিন্দাবাদ। আমাক ৰাজনৈতিক অধিকাৰ লাগিবই, ৰাজনৈতিক অধিকাৰ লাগিবই, আমাক ভূমি অধিকাৰ লাগিবই, আমাক অৰ্থনৈতিক অধিকাৰ লাগিবই, আমাক ৰাজনৈতিক অধিকাৰ লাগিবই। মৰাণ জাতি জিন্দাবাদ, ঐক্যবদ্ধ মৰাণ জাতি জিন্দাবাদ, মৰাণৰ জাতীয় ৰাজনৈতিক দল জাতীয় গণমঞ্চ জিন্দাবাদ, জাতীয় গণমঞ্চ বিকশিত হোক, মৰাণ জাতীয় গণমঞ্চ বিকশিত হোক। মৰাণ জাতি জিন্দাবাদ, জাতীয় গণমঞ্চ জিন্দাবাদ, জাতীয় গণমঞ্চ জিন্দাবাদ, জাতীয় গণমঞ্চ জিন্দাবাদ। ধন্যবাদ জনাইছো সকলোলৈকে।